তো নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভাল সকলোৰে, আৰু যাৰ যাৰ বেয়া চলি আছে তেওঁলোকৰ যাতে ভাল হয়। তো গাইজ আমাৰ আছে মাফিয়া, আৰু এতিয়া আমাৰ হায়াৰ কৰি আনিছোঁ। ঘৰটো ক'ত তোমাৰ? কালাইগাঁও গাইজ নৱদজি আছে। শ্বৰ্ট ফিল্মৰ কাৰণে হাৰা এই গাইজ শব্দ প্ৰতি ভুল হয় মানুহৰ, আৰু মানুহ মাত্ৰ গাইজ মানে হেৰি হৈছে, আমি যে ফাৰ্ষ্ট এখন শ্বৰ্ট ফিল্ম দিলোঁ ৰূপজী দ্বিতীয় চেনেলটোত, সেইখনৰ ভিউজ 700 মান আহিল হয় না। তো আৰু আমাৰ পুৰি আহি গৈছে। আৰে ইয়াৰ তো গাইজ মানে আজিও এটা আমাৰ শ্বুটিং হ'ব, আপোনালোকে চাই থাকক আমি কেনেকৈ কৰোঁ শ্বুটিং। মানে আজি কেমেৰা অনাৰ কথা আছিল, কিন্তু আজি বতৰটো বেয়া দেখি কেমেৰা অনা নহ'ল। আৰু এইফালে নয়ন আছে, মই আছোঁ, আৰু আমাৰ ৰূপচী আছে বাৰু ওলাই গৈছে, আৰু ই পুৰি আহিছে মিষ্টাৰ চিন। ইছ ৰাম হাঁহি আমাৰ এতিয়া মানে আমাৰ বাপেকটো ৰেডি হৈ আছে। হোৱা নাই চুটিখন দীঘালকৈ দি দীঘালকৈ দিয়ে কমেও আঁঠুটোত ইমান মান আহাকৈ দিয়ে। আঁঠুটো ধুতিখন দিচোন, তলত দি ধুতিখন এনেকৈ হ'লে ভাল নালাগিব। আৰু পুৰি বহি আছে গাইজ, গাঁঠি থাকে দে হ'ব। তই চেণ্ডেল হাৱাই চেণ্ডেলক জুবি, হাৱাই চেণ্ডেল মানত তই চেণ্ডেল পিন্ধিব নালাগে। গেঞ্জিটো পিন্ধ ভালকৈ ষ্টাৰ্ট হ'ব। বাপে গৈছে বাৰু, চাই লওক আপোনালোকে। চুপ থাক দে ৰওঁতে, কথা নকবি। নাপা মানে ফাৰ্ষ্টত অলপমান হৈগে, এইবাৰ আছে আমাৰ মেধাৱীৰ সৰু এটা শ্বট, তাৰপিছত আৰু আমাৰ বাটক চাপৰ হ'ব। কি লুক ৰৌটো আমাৰ গাইজ শ্বুটিং আৰম্ভ হৈছে। আমাৰ এইটো ৰুমত বহাই থৈ দিছে ফাদাৰ আমাৰ ফাদাৰ গাইজ মাফিয়া। আৰু চাওঁ দাবি কেনে বিচাৰিছে গাইজ আমাৰ মাফিয়া লুক লৈছোন ভিডিঅ'ত কটিয়ে যায় গাইজটা। আৰু কি চাহ তাহ খাই ল'লোঁ গোটাইতে, আৰু ইয়াতে ৰাম আৰু মানে আমাৰ ৰূপ আছে, নয়ন বাপেক পুৰি আছে, আৰু এইকেইটাই গাইছে। আমি বৰ বিশেষ নহয়, আপোনালোকে মানে চাব, আৰু মই ফাদাৰৰ লুকটো চাওক। পাপা বল পাপা শ্বুটিং চলি আছে। আৰু দেউ এই গুৰুত্ব দিয়া নাই গাইছে। চিম্পাঞ্জি লুঙ্গি সুপারি চিম্পাঞ্জি yes কালি মই এইটো ভিডিঅ'টো আপলোড দিছিলো, এতিয়া ভিউজ চিউজ একো নাই দেখোন, কিয় বা ক'ত ভিউজ আহিব? এইগিলা মোবাইল ভিউজ নাই, দামী মোবাইল লাগব, এইটো লাগব। কিমান মান লাগে? এইটো 90,000 মান লাগব। কি ক ইমান দামী লাগব? এইটো আনব লাগব। মই কি করলি
বেছি নলয় যা বেছি নলয় নয়টা কৰিলে সৰু চলি চলোৱা চাইকেলৰ কথা ইয়া তই ঠিক কৰি ল'বি বেছি নলয় 100 মান টকা যাব আৰু মই আহিছোঁ দে যা এই ভালকৈ যাবি পঢ়বি গাইছ আমাৰ লাষ্ট শ্বটটো আপোনালোকে চাই লওক পাই কি হৈছে হা এই মইতো সেইদিনা খঙতহে কৈছিলোঁ মোবাইল নিদিওঁ বুলি মইতো দিমতো মোবাইল আৰে কিবা ক্ষমা কৰি দিব বাবাই কিবা ভুল কাম কৰিলি নেকি নাই এতিয়া তই বহুত ভালে কিবা ভুল কাম কৰিলি বাবাই মোক কচোন মই একো নকৰোঁ তো একো নকৰোঁ মই তোৰ আধা সম্পত্তি বেছি দিলোঁহে কি কয় এইবিলাক মই ইউটিউবৰ চবতে চব হেৰি কৰি দিলোঁ মই এতিয়া ইফালেও নাই সিফালেও নাই কি কৰোঁ এতিয়া মই কি কৰিলি এইবিলাক বাবাই কি কৰিলি মইতো কিমান মৰম কৰিলোঁ গাইছ আপোনালোকে চাব পাৰে মোৰ গাইছ দুখ লাগিছে এটা কান্দৰ দুখ লগা নাই একমাহ হ'ল কাৰোব চাবোন পাওঁ নাই মোৰ দুখ লাগিছে এটা কান্দৰ দেখা পাই একো নাই দি তো এইখিনি আছিল মোৰ আৰু এওঁ আমাৰ চব মেইন হিৰো কি মানে গাইছ বাপেকৰ পইচা নাই কিন্তু ইয়াক আইফোন লাগে কম্পিউটাৰ লাগে লাভ হাৰভেষ্টে কৰাই গাইছ মই কান্দাটো নিশ্চয় ভাল লাগছে আপোনালোকে চাব ইয়াৰ ব্লগতো চাব মোৰ চিনেমাটো চাব সেইটো কাৰণে পালে কান্দাটো কমেণ্ট কৰি জনাব একবাৰ গাইছ কেনে হৈছে মই এটা কান্দাৰ লগত দুখ লগা নাই গাইছ অলপ একমাহ হ'ল গাৰ পৰা চাবোন পাওঁ নাই চাবোন নেদে গাইছি মই নেদো আমি মানে চাবোন তেল এইবিলাক দাঁত মাজা এইবিলাক চব বাদ দিছোঁ আমি ইমান এটা প্ৰতিজ্ঞা কৰিছোঁ মানে আমি কি নহ'ব কৈ দিয়ে একবাৰ চাবোন তেল পাউডাৰ এই মুখত ধোৱা এইবিলাক কভাৰ কিবা তাৰপিছত দাঁত মাজা একো নকৰোঁ গা গাইছে আমি নিৰামিষ গা চাবোন একো নলগাওঁ চেম্পু লগোৱাই নাই আৰু গাইছ দাঁত মাজো আমি নিৰামিষ দাঁত নামাজোৱেই জাষ্ট পানী মাৰি দিলোঁ চাহ খালোঁ ভাত খালোঁ বাছ হৈ গ'ল এই যিমান গাইছ সদায় এনেকৈ কওঁ আমি খাৱাটো কিন্তু আমাৰ নিৰামিষ নহয় কিন্তু খাৱাটো চব যায় নাই মই বাৰু মাছটো নাখাওঁ ই মাছ নাখায় বাৰু মই আকৌ চব দিওঁ আকৌ আগত যি হ'লেও যায় মোৰ তো গাইছ আজি ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ' চাই অকণমান ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা আৰু কেমেৰামেন গাইছ মোবাইল মেন দিছোঁ আৰু এই গাইছ স্ক্ৰিপ্ট লিখিছিল ই কাৰণে গাইছ চলো বহুত দূৰৰ পৰা আহিছে কষ্ট কৰিছে ভাল লাগছে তো এনেকৈ আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব যদি লগা হয় আমাক আপি এটা লগা আছে যদি কোনোবা আহিব খোজে আমাক কণ্টেক্ট কৰিলে হ'ল আপি এটা লগা আছে কিন্তু গাইছ হেৰি কৰিবা আৰু ভিডিঅ' কৰিব লাগে বেলেগটো নাভাবিব তো গাইছ বাই বাই জয় অসম